নমস্কাৰ বন্ধু বান্ধৱীসকল, নৰ্থ কোৰিয়াৰ বিষয়ে কেইটামান আশ্চৰ্যজনক তথ্য। নাম্বাৰ 1, 3টা প্ৰজন্মলৈকে হোৱা শাস্তি, মানে আপোনাৰ দেউতাই যদি কিবা অপৰাধ কৰে সেই দেশৰ চৰকাৰৰ মতে আপোনাৰ দেউতাইতো সেই শাস্তিৰ সন্মুখীন হ'ব লাগিবই, লগতে আপুনি আৰু আপোনাৰ ল'ৰা ছোৱালীয়েও সেই শাস্তিৰ সন্মুখীন হ'ব লাগিব। নাম্বাৰ 2, প্ৰত্যেক দিনাই বিজুলী মানে কাৰেণ্ট কাটি দিয়া হয়। সেই দেশত বাস কৰা নাগৰিকসকলে দিনতহে কাৰেণ্ট ব্যৱহাৰ কৰিব পাৰে, ৰাতি কিন্তু কাৰেণ্টৰ ব্যৱহাৰ কৰিব নোৱাৰে। নাম্বাৰ 3, সেই দেশত জিন্স পেণ্ট সম্পূৰ্ণৰূপে বেন কৰি থোৱা হৈছে, গতিকে আপুনি সেই দেশত জিন্স পেণ্টৰ পৰিধান কৰিব নোৱাৰে। নাম্বাৰ 4, হেয়াৰ ষ্টাইল, আপুনি আপোনাৰ মতে আপোনাৰ চুলিকেইডাল কাটিব নোৱাৰে, মানে আপুনি আপোনাৰ ষ্টাইলত চুলি কাটিব নোৱাৰে। সেই দেশৰ চৰকাৰৰ কিছুমান নিয়ম আছে, সেই নিয়মৰ মতেহে আপুনি আপোনাৰ ষ্টাইল ৰাখিব পাৰে। আৰু নাম্বাৰ 5, সেই দেশত মাত্ৰ 3টাহে টিভি চেনেল আছে, যিকেইটা চেনেলৰ ওপৰত অকল চৰকাৰৰহে নিয়ন্ত্ৰণ থাকে। আপুনি এই তথ্যকেইটা গম পাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাব। এনেকুৱা ধৰণৰ নতুন তথ্য পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেতিয়াহ'লে লগ পাম ইয়াৰ পাছৰ ভিডিঅ'ত। ধন্যবাদ।